এইখন হৈছে গণশিল্পী ৰাজীৱ ককাইদেউৰ আদ্য শ্ৰাদ্ধ। ইমান লাখ লাখ মানুহৰ সমাগম চাওক। অসমত প্ৰথমবাৰৰ বাবে লেখত ল'বলগীয়া এনেকুৱা এখন আদ্য শ্ৰাদ্ধ। মন্ত্ৰী বিধায়কৰ শ্ৰাদ্ধটো চাগে ইমান মানুহ নহয়। ৰাজীৱ ককাইদেউ সঁচাকৈ ইমানেই ভাল কাম কৰিছে, সেইবাবে মানুহে শ্ৰদ্ধা কৰিছে তেওঁক মৃত্যুৰ পিছতো। অজস্র সাংস্কৃতিক প্রেমীর সমন্বয়ৰ হাত 2000 মানুহ একেলগে খাব পৰাকৈ ব্যৱস্থা কৰিছে এইখন আদ্য শ্ৰাদ্ধত। গায়ক, অভিনেতা, বিধায়ক সকলোকে দেখা পোৱা গৈছে এইখন ৰাজীৱ শদিয়াৰ আদ্য শ্ৰাদ্ধত। ভাল কৰ্ম কৰিলে মানুহে যে এনেকৈ মৰম দিব পাৰে, ৰাজীৱ দাই শিকাই থৈ গ'ল। যদিও ৰাজীৱ দা আমাৰ মাজত নাই, আমি তেখেতক সদায় আমাৰ মাজত জীয়াই ৰাখিব লাগিব। সকলোৱে চেষ্টা কৰিব। যিবোৰ গীত ৰাইজলৈ আগবঢ়াইছিল, সেইবোৰ আমি সদায় মঞ্চত হওক, যিকোনো অনুষ্ঠান হওক, চৰ্চা কৰিব লাগিব। ৰাজীৱ দাই সদায় অমৰ হওক। ৰাজীৱ দাৰ বৌ সদায় কুশলে জীয়াই থাকক। ভাইটি এজন আছে, সিও সদায় কুশলে থাকক। ৰাজীৱ দাৰ আদ্য শ্ৰাদ্ধৰ দিনাখন মিডিয়াৰ আগত ৰাজীৱ দাৰ বৌয়ে কিছু কথা কৈছে, আহক আমি শুনো। আজি মোৰ মানুহজনৰ আদ্য শ্ৰাদ্ধ হয় আৰু তেখেত অমৰ। মই আচলতে তেখেত ঢুকাইছে বুলি মই ভাবিব বিচৰা নাই আৰু তেখেত আমাৰ মাজত সদায় জীয়াই থাকিব। তেখেতৰ সংগীতৰ চৰ্চা হ'ব লাগিব। তেখেতৰ যি সপোন সেয়া আমি পূৰণ কৰিম। মোৰ ল'ৰাটো আছে, আমি সকলো আৰু ল'ৰাটোকো আপোনালোকৰ আশীৰ্বাদ লাগিব। সি যাতে ভৱিষ্যতে এজন ভাল মানুহ হ'ব পাৰে। আমি তাক যাতে এজন ভাল অসমীয়া হিচাপে তাক যাতে আমি ডাঙৰ দীঘল কৰিব পাৰোঁ, তাৰ বাবে সকলোৱে আশীৰ্বাদ কৰিব আৰু সকলোৱে আহক। আজি চাই যাওকহি ৰাজীৱ শদিয়া আদ্য শ্ৰাদ্ধ আমাৰ শদিয়া টুপচিঙাত কেনেকৈনো আয়োজন কৰিছে। সকলোৱে ৰাজহুৱাকৈ সকলোৱে আহিব বুলি আশা কৰিছোঁ আৰু যিসকলে আহিব নাই পৰা, তেখেতসকলে দূৰৰ পৰাই আমাক আশীৰ্বাদ কৰক, আমি যাতে ভালদৰে থাকিব পাৰোঁ আমাৰ পৰিয়ালটো। আজি মোৰ মানুহজনৰ আদ্য শ্ৰাদ্ধ হয় আৰু তেখেত অমৰ। মই আচলতে তেখেত ঢুকাইছে বুলি মই ভাবিব বিচৰা নাই আৰু তেখেত আমাৰ মাজত সদায় জীয়াই থাকিব। তেখেতৰ সংগীতৰ চৰ্চা হ'ব লাগিব। তেখেতৰ যি সপোন সেয়া আমি পূৰণ কৰিম। মোৰ ল'ৰাটো আছে, আমি সকলো আৰু ল'ৰাটোকো আপোনালোকৰ আশীৰ্বাদ লাগিব। সি যাতে ভৱিষ্যতে এজন ভাল মানুহ হ'ব পাৰে। আমি তাক যাতে এজন ভাল অসমীয়া হিচাপে তাক যাতে আমি ডাঙৰ দীঘল কৰিব পাৰোঁ, তাৰ বাবে সকলোৱে আশীৰ্বাদ কৰিব আৰু সকলোৱে আহক। আজি চাই যাওকহি ৰাজীৱ শদিয়া আদ্য শ্ৰাদ্ধ আমাৰ শদিয়া টুপচিঙাত কেনেকৈনো আয়োজন কৰিছে। সকলোৱে ৰাজহুৱাকৈ সকলোৱে আহিব বুলি আশা কৰিছোঁ আৰু যিসকলে আহিব নাই পৰা, তেখেতসকলে দূৰৰ পৰাই আমাক আশীৰ্বাদ কৰক, আমি যাতে ভালদৰে থাকিব পাৰোঁ আমাৰ পৰিয়ালটো। আজি মোৰ মানুহজনৰ আদ্য শ্ৰাদ্ধ হয় আৰু তেখেত অমৰ। মই আচলতে তেখেত ঢুকাইছে বুলি মই ভাবিব বিচৰা নাই আৰু তেখেত আমাৰ মাজত সদায় জীয়াই থাকিব। তেখেতৰ সংগীতৰ চৰ্চা হ'ব লাগিব। তেখেতৰ যি সপোন সেয়া আমি পূৰণ কৰিম। মোৰ ল'ৰাটো আছে, আমি সকলো আৰু ল'ৰাটোকো আপোনালোকৰ আশীৰ্বাদ লাগিব। সি যাতে ভৱিষ্যতে এজন ভাল মানুহ হ'ব পাৰে। আমি তাক যাতে এজন ভাল অসমীয়া হিচাপে তাক যাতে আমি ডাঙৰ দীঘল কৰিব পাৰোঁ, তাৰ বাবে সকলোৱে আশীৰ্বাদ কৰিব আৰু সকলোৱে আহক। আজি চাই যাওকহি ৰাজীৱ শদিয়া আদ্য শ্ৰাদ্ধ আমাৰ শদিয়া টুপচিঙাত কেনেকৈনো আয়োজন কৰিছে। সকলোৱে ৰাজহুৱাকৈ সকলোৱে আহিব বুলি আশা কৰিছোঁ আৰু যিসকলে আহিব নাই পৰা, তেখেতসকলে দূৰৰ পৰাই আমাক আশীৰ্বাদ কৰক, আমি যাতে ভালদৰে থাকিব পাৰোঁ আমাৰ পৰিয়ালটো। আজি মোৰ মানুহজনৰ আদ্য শ্ৰাদ্ধ হয় আৰু তেখেত অমৰ। মই আচলতে তেখেত ঢুকাইছে বুলি মই ভাবিব বিচৰা নাই আৰু তেখেত আমাৰ মাজত সদায় জীয়াই থাকিব। তেখেতৰ সংগীতৰ চৰ্চা হ'ব লাগিব। তেখেতৰ যি সপোন সেয়া আমি পূৰণ কৰিম। মোৰ ল'ৰাটো আছে, আমি সকলো আৰু ল'ৰাটোকো আপোনালোকৰ আশীৰ্বাদ লাগিব। সি যাতে ভৱিষ্যতে এজন ভাল মানুহ হ'ব পাৰে। আমি তাক যাতে এজন ভাল অসমীয়া হিচাপে তাক যাতে আমি ডাঙৰ দীঘল কৰিব পাৰোঁ, তাৰ বাবে সকলোৱে আশীৰ্বাদ কৰিব আৰু সকলোৱে আহক। আজি চাই যাওকহি ৰাজীৱ শদিয়া আদ্য শ্ৰাদ্ধ আমাৰ শদিয়া টুপচিঙাত কেনেকৈনো আয়োজন কৰিছে। সকলোৱে ৰাজহুৱাকৈ সকলোৱে আহিব বুলি আশা কৰিছোঁ আৰু যিসকলে আহিব নাই পৰা, তেখেতসকলে দূৰৰ পৰাই আমাক আশীৰ্বাদ কৰক, আমি যাতে ভালদৰে থাকিব পাৰোঁ আমাৰ পৰিয়ালটো।